Kunali na, bye bye. Guys, subscribe करबो। নমস্কাৰ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। যেহেতু আজি কাতি বিহু, সকলোকে কাতি বিহু শুভেচ্ছা যাচিছোঁ। আৰু মই বৰ্তমান এটা পিঠা বনাই আছোঁ। যেহেতু মা বেলেগ কামত ব্যস্ত, মায়ে মোক ক'লেগৈ তই পিঠাটো বনা। আপোনালোকে বাৰু পিঠা বনালেনে? আৰু এয়া চাওকচোন, মই পিঠা বনাই আছোঁ, মালপোৱা বনাই আছোঁ, বেলেগ পিঠা বনাই হ'ল। যিহেতু মোৰ এইটো প্ৰথম ব্লগ ভিডিঅ', কিবা যদি ভুল হৈ যায় শুধৰাই ল'ব। আৰু প্ৰথমৰ পৰা শেষলৈ ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ। আৰু যদি ভাল পায় লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব এটা কৰি জনাব নাপাহৰিব। পিঠাটো বনোৱা হোৱাৰ পাছত অলপ ওলাই যাওঁ, আৰু আপোনালোকে বাৰু এই ব্লগটো আজি চাবচোন। আৰু মোৰ এতিয়া লগৰ এটা আহিছে, এই লগৰটো ইয়াত বহিয়ে আছে। আমি ক'ত যাওঁ? অলপ ওলাই যাম। ওলাই যাওঁ, বিহু বুলি ন? ঘৰত বিহু আছে নাই? মায়ে কি বনালে? পিঠা, হেঁচা পিঠা খাবলৈ যাবি। কি বনালে? হেঁচা পিঠা খাবলৈ যাবি। যাম যাম যাম। তেন্তে হ'লে মই ওলাই লওঁ, তাৰপিছত আমি ওলাই যাম। এতিয়া ওলাই আহিলোঁ। এতিয়া এই লগৰটোৱে ৰ আকৌ, ইমান স্পীড গৈ আছ যে। গাঁৱতে ঘৰখনি সেউজীয়া ধাননি, তাতে জানা সৰগ ৰচো বুটলি সোণগুটি, তাতে জানা সৰগ ৰচো বুটলি সোণগুটি। যিহেতু আমি ওলাই আহিছিলোঁ, এতিয়া ঘৰলৈ গৈ আছোঁ। বজাৰ কেইটামান আছিলে, বজাৰ কেইটামান কৰিলোঁগৈ, বিহু বজাৰ কৰিলোঁ কেইটামান, লগৰটোৱে ময়ে কৰিলোঁ বিহু বজাৰ। আৰু এতিয়া ঘৰলৈ গৈ আছোঁ। সেইটো এতিয়া ঘৰ পালোহি, জাষ্ট এতিয়া ঘৰ সোমাইছোঁ। আৰু আমাৰ এই পিঠাখিনি হ'লগৈ আৰু খাই চাওঁ। যিহেতু আজি কাতি বিহু, টিউবলাইট লগাবলৈ লৈছোঁ। আৰু যিহেতু মোৰ এতিয়া লাইট লগাই হ'ল, আপোনালোকে চাব পাৰে। এয়া চাওক, লাইট লগা হ'ল। এতিয়া চাওক জ্বলিছে, অকল গধূলি হ'বলৈ বাকী। আৰু যিহেতু মায়ে এতিয়া তুলসী ভেটি মুচি আছে, আপোনালোকে চাব পাৰে। এয়া চাওক তুলসী ভেটি, মায়ে এইটো মায়ে এতিয়া দুবৰি বন খাই আছে। তেন্তে একেবাৰে গধূলি লগ পাম। গধূলি 1, 2 and 3। আৰু মই এতিয়া Bola, bola, bola.
subscribe কৰি দিম ঠিক আছে আপোনালোকে সাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব গাইজ জুবিনা কনা সৰু বেটা কমেন্ট কৰিব হেল্ল গাইজ এই ভিডিওটো সকলোৱে জানে লাইক সাবস্ক্ৰাইব কৰে হেল্ল গাইজ জুবিনালে সৰু ধুনীয়া কমেন্ট লিখি দিব লাগে